তো আমাৰ যিটো আগন্তুক যিটো বিধানসভা নিৰ্বাচন আমি ভৈৰৱকুণ্ড সমষ্টিত আমি প্ৰচাৰ অভিযান কৰি আছোঁ আৰু আমাৰ যিবিলাক উদ্দেশ্য সেই উদ্দেশ্যবিলাক ৰাইজক আমি অৱগত কৰি আছোঁ। অনাগত দিনত যি BPF চৰকাৰ চলি আছে বিজয়ী হ'ব বুলি নিশ্চিত আমাৰতো বিজয়ী নিশ্চিত হ'ব। আমি ওদালগুৰি আৰু মাজবাট সমষ্টি বা আমাৰ টংলা বা তেনেকৈ ভেৰগাঁও আমি NDA হিচাপে বিজয়ী হৈ যাম। ওদালগুৰি সমষ্টিত প্ৰাক্তন যিটো আপচুৰ সভাপতি তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ বিষয়ে কি তো তেখেতে প্ৰাক্তন আপচুৰ সভাপতি হ'লেও বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব আৰু ৰাজনীতিক ফিল্ডত তেখেতে নতুন, তো সেই হিচাপে ৰাইজে তেখেতক ইমান বিশ্বাস লোৱা নাই। যুৱ সমাজক আকৰ্ষিত কৰা বুলি কৈছে তেওঁলোকে। যুৱ সমাজৰতো এইটোতো 100% নহয়, কেইজনমান যুৱবিলাক আছে আৰু বড়ো ছাত্ৰ সন্থাৰ কেইজনমান কৰ্মীবিলাক সহযোগ কৰিছে, বাকীবিলাক সমৰ্থন পোৱা নাই তেখেতে। BPFৰ এইবাৰ যদি BPFৰ এই সমষ্টিৰ পৰা বিজয়ী হৈ যায় বিশেষকৈ কেনেকুৱা পদক্ষেপ ল'ব? আমিতো আশা কৰিছোঁ আমি যিটো BTCত আমি 11জন BPF হিচাপে প্ৰতিনিধিত্ব কৰিছোঁ আৰু BJP 4টা, আমি NDA হিচাপে 15জন বিধায়ক আমি জিকাই লৈ যাম, এইটো নিশ্চিন্ত। আৰু আমি আশা কৰিছোঁ আমাৰ ৰিহন দৈমাৰী ছাৰক আমি মন্ত্ৰী পাম আৰু তেখেতে মন্ত্ৰীত্ব যদি দায়িত্বভাৰ পায় বহুতখিনি কাম কৰিব আৰু তেখেতে এজন অভিজ্ঞতা সম্পন্ন থকা ব্যক্তি। ওদালগুৰিত বহু কাম কৰিবলগীয়া বাকী আছে এতিয়া। আছে আমাৰ এই ভৰলা নদীৰ ওচৰত যিটো নদীৰ ওপৰত আমি ব্ৰিজ বনোৱাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ আৰু এইটো টেণ্ডাৰ হ'বই। এই নিৰ্বাচনৰ পিছতে ইয়াৰ নিবিদা লোৱা হ'ব। বিগত সময়ত যিবিলাক APPৰ চৰকাৰ আছিল তেওঁলোকৰ প্ৰতি মানুহৰ কিছু ক্ষোভ দেখা গৈছে। খুব মানে তেখেতসকলে যিখিনি গেৰেণ্টি দিছিল এটাও ফুলফিল কৰিব নোৱাৰে। যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক তেখেতে ফুলফিল কৰিব নোৱাৰিলে আৰু যাৰ কাৰণে ৰাইজে তেখেতসকলক 5 বছৰ মাত্ৰ চান্স দিলে আৰু ৰেজেক্ট কৰিলে।